আয়োজন কৰিছিলোঁ। যথেষ্ট সংখ্যক পৰীক্ষাৰ্থীৰ উপস্থিতিত আমাৰ আজি খুব সফলভাৱে 3 দিনৰ কাৰ্যসূচী শেষ হৈছে আৰু প্ৰতিগৰাকী গৃহিণীয়ে হয়তো উপকৃত হৈছে এই কৰ্মশালাখনত অংশগ্ৰহণ কৰি। কাৰণ আমি প্ৰতিগৰাকী এগৰাকী গৃহিণী আমাৰ হাততে থকা বস্তু কিছুমানক আমি এনেকৈ জীৱন্ত এটা ৰূপ দিব পৰা, সুন্দৰ ৰূপ এটা দিব পৰা এটা শিক্ষা আমি লাভ কৰিলোঁ। আৰু আমি দৰিদ্ৰ কৰাঘৰৰ সকলো বিষয়ববীয়া সক্ৰিয়ভাৱে এই অনুষ্ঠানখনৰ লগত জড়িত হৈ আছে। তাৰ বাবে আমি তেওঁলোকৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যাতে অনাগত দিনবোৰতো যাতে আমি এনে ধুনীয়া অনুষ্ঠান পাতি থাকিব পাৰোঁ তাৰে চেষ্টা কৰাৰ কাম কৰিম। উপস্থিত থাকি বিভিন্ন ধুনীয়াকৈ কাটিং কৰি সজাব পাৰিলোঁ, শিকিলোঁ। বেয়া উদাহৰণ সিহঁতৰ বস্তু আছে আৰু আছে ৰঙালাও একেবাৰে সাধাৰণ শাক পাচলিখিনি আমি ধুনীয়া ধুনীয়া ফুলৰ কাটিং দি সজাব পাৰোঁ।